তাকে ভাবি ভাগে মরিয়া মোর মালা মোর তাকে ভাবি ভাগে মরিয়া মোর মালা মোর তাকে ভাবি ভাগে মরিয়া। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মই পায়েং ভাই। আজি আপোনালোকক আন এটা ভিডিঅ' লৈ তো আজি মই বৰ্তমান আছোঁ মাজুলীৰ পৰাই নতুনকৈ প্ৰতিভা উঠি অহা অচ্যুত কুমাৰ নাথ। তো তেওঁৰ ওচৰত মই বৰ্তমান উপস্থিত হৈ আছোঁ। 2023 বৰ্ষৰ সংগীত শ্ৰী প্ৰভাত শৰ্মাৰ উদগনি বঁটা লাভ কৰিবলৈ সক্ষম হয় তেখেত। আৰু লগতে তেওঁৰে 3টা নতুনকৈ গান আহি আছে 2023-24। আপোনালোকেও তোক নিশ্চয় শুনিবলৈ পাব। তাৰ বিষয়ে আমি তেওঁৰ লগত কথাখিনি আলোচনা কৰিম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আচ্ছা, তোমাৰ এতিয়া গানখিনি আমি কেতিয়ালৈ শুনিবলৈ পাম? এইটো আমাৰ মানে দৰ্শকৰ আগত অকণমান কৰিলে ভাল লাগিব মানে। ঠিক আছে, মই প্ৰথমে অসমবাসী ৰাইজক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ কাৰণে ইমানখন সময় দিয়াৰ কাৰণে। মোক ধন্যবাদ থাকিল তোমালৈ। প্ৰথমে মোৰ এই সংগীত জগতখনত চিনাকি কৰি দিয়া প্ৰথমে মোৰ শ্ৰদ্ধাৰ গুৰু নিৰঞ্জন গোস্বামী ছাৰৰ তেখেতৰ চৰণলৈ সেৱা জনাইছোঁ, কাৰণ তেখেতে মোক মাজুলীৰ পৰা নি এইখিনি সুবিধা কৰি দিছে। তেখেতক ধন্যবাদটো দিবই লাগিব। হয়, তাৰপিছত গীতখিনি আচলতে কৰি আছোঁ। এতিয়া গীতখিনি আচলতে 3টা গীত হ'ব এইবাৰ। তাৰপিছত 3টা গীত হাতত লৈছোঁ। সেইখিনি মানে আমি ষ্টুডিঅ' কামখিনি কৰি আছোঁ। ষ্টুডিঅ' মোৰ ডাবিং হৈ গ'ল আৰু গানখিনি আচলতে এটা গান দেৱজিৎ বৰা আৰু মই, তাৰপিছত মৌচুম দা, তাৰপিছত হিমাক্ষী কলিতা, হিমাক্ষী হাজৰিকা, তেখেত আমি 4জনে কণ্ঠদান কৰিছোঁ তাত। নিৰঞ্জন গোস্বামী ছাৰে লিখা গীতখিনি। গতিকে সেইখিনি আহিব মানে ডিচেম্বৰত ৰিলিজ হ'ব। নিশ্চয় ডিচেম্বৰ মাহত মুক্তি লাভ কৰিব ডিচেম্বৰত। গতিকে সকলোৱে মৰম দিব তাকে বিচাৰিছোঁ। আচ্ছা, ঠিক আছে। আমি যিটো 2023 বৰ্ষৰ জৰীয়া পেপাৰ এলবামটি যিটো গান আছিলে, সেইটো গানটো পৰা অসমবাসী চবেই মানে যিটো আদৰি লৈছিলে। তো সেইমতে আমি এতিয়া তোমাৰ আহিবলগীয়া 3টা গানটো আমি তেনেকৈ আশা কৰিব পাৰিমনে নাই? ঠিক তেনেকৈ ঠিকে আছে, ভাল প্ৰশ্ন কৰিছে বাৰু। মানে কথাটো এনেকুৱা ধৰণৰ, আমি গানখিনি কৰি যাওঁ ধৰক, কিন্তু আমাৰ সেইখিনি কৰিব অসমবাসী ৰাইজে মৰম তেওঁলোকে দিব। গানখিনি যদি ভাল হয় নিশ্চয় তেওঁলোকে মৰম দিব, তেতিয়া আগবাঢ়ি যাব পাৰিম আমি। গতিকে সেইটো মই ক'ব নোৱাৰোঁ যে তেনেকুৱা হ'ব নহয়, কিন্তু মোৰ যিজন গুৰু নিৰঞ্জন গোস্বামী ছাৰ আৰু আমাৰ শ্ৰদ্ধাৰ মৌচুম দায়ো কৈছে যে এই গানকেইটা অহাবাৰ যিটো গান হৈছিলে তাতকৈ ভাল হ'ব বুলি কৈছে। তেতিয়া অসমবাসী ৰাইজৰ ওপৰত এৰি দিছোঁ, তেওঁলোকে মৰম দিব। তাকে আমি তেওঁলোকৰ ওপৰতে এইটো নিৰ্ভৰ কৰিম ন, আশাবাদী অসমবাসী ৰাইজৰ ওপৰতে আশাবাদী। গতিকে তেওঁলোকে মৰম দিব, আশীৰ্বাদ দিব। ঠিক আছে বাৰু, ভাল লাগিল। তো তোমাৰ যিটো আহিবলগীয়া গান 2023 বৰ্ষ আৰু 24 বৰ্ষৰ যিটো গান আহিবলগীয়া, তাৰে আমি অকণমান যদি দৰ্শক শুনাবলৈ পাওঁ তেতিয়া আমাৰ মনটো বেছি ভাল লাগিব। অকণমান পাৰিব জানো শুনাব এতিয়া বৰ্তমান? বাৰু মই চেষ্টা কৰিম। মই গাই দিছোঁ অন্তৰা আগত। আলি গাঙৰে ৰাতি পুৰাঙা পিন্ধিছিলি বাকী মোৰ কলেঙ আপু দিছিলি বাকী মোৰ কলেঙ মিচিকি হাঁহিতি মাৰি রাঙুলি ওই মদারর দালে কি থলুকা আলো ফুয়া যৌবন ফাগুনে উড়ুয়া গাভরু বরে পরা মোর মানাম তাকে ভাবি ভাগে মরিয়া মোর মানাম তাকে ভাবি ভাগে মরিয়া। বঢ়িয়া বঢ়িয়া বঢ়িয়া, একদম ধুনীয়া। তো গাইজ, আপোনালোকে শুনিলে, তো আহি আছে এই গানটো। এটাই নহয়, 3টা গান আহি আছে একেলগে। তো বহুত ভাল লাগিছে। আপোনালোকে মৰম কৰি লৈ যাওক আমাৰ অচ্যুত কুমাৰ নাথক। তো তেওঁ আগবাঢ়ি যাব বিচাৰিছে, তো আপোনালোকে আগবঢ়াই লৈ যাওক। তো আপোনালোকে কিবা কমেণ্ট কৰিব মন আছে তেতিয়াই কমেণ্ট কৰক কেনেকুৱা লাগিছে গানটো। তো আৰু আমি কথা পাতিম। তো এইটো গানটো মচন্দা লিখা গান হয় ন? মৌচুম দা লিখা নহয়, তেওঁ সুৰ কৰিছে অলপ।
মানে সম্পূৰ্ণ নহয় আচ্ছা তেওঁ মানে গানটো তেওঁ সুৰ চুৰ তেওঁ চাইছে নিৰঞ্জন গোস্বামী তেওঁৰ নামটো নিৰঞ্জন গোস্বামী আৰু মৌচুম দাই মিলি গানটো কৰিছে বুলি ক'লেও সুৰ চুৰ কৰিছে ধন্যবাদ বহুত ভাল লাগিল গানটো তো মৌচম দা আমাৰ মিচিঙত বহুত জনপ্ৰিয় হয় মিচিঙতো পুৰা মিচিং গানে মৌচম দা গায় মৌচম গগৈ মৌচম গগৈ ছাৰ আমাৰ ইয়াৰ আমতো হয় তো বহুত ভাল লাগে তাৰ গান শুনিলে মইতো থাকিবই নোৱাৰোঁ মইতো মাজে মাজে গুণগুণাই মানে এনি টাইম গুণগুণাই থাকোঁ তাৰ মৌচম দাৰ গান তো ভাল লাগে গায়ো ভাল লাগে একচুৱেলি তাৰ গানটো যিটো সৰু কৰে সেইটো গায় বহুত ভাল লাগে তো সেইটো কথা জানিব চেষ্টা কৰিম যে তোমাৰ পৰা তো মৌচম দাক কেনেকৈ কোনটো সময়ত কেনেকৈ লগ পালা আৰু লগ পাই কেনেকুৱা লাগিল অকণমান তোমাৰ পৰা জানি লওঁ আচলতে মৌচুম দাক লগ পোৱাটো আচলতে মোৰ কাৰণে এটা সপোনৰ কথা কাৰণ মই সৰুৰ পৰা তেওঁৰ গান শুনিছোঁ জুবিন দাৰ পিছতে তেওঁক স্থান দিছোঁ মোৰ হৃদয়ত তেওঁৰ গান মই বহুত ভাল পাওঁ গতিকে তেওঁক লগ পোৱাটো আচলতে মোৰ শ্ৰদ্ধা নিৰঞ্জন গোস্বামী ছাৰ আগতে ক'লোৱেই তেখেতে মোক মানে যথেষ্ট মৰম কৰে মোৰ নিজৰ ল'ৰা নিচিনাকৈ ভাবে তেওঁক মই ক'লোঁ যে এনেকৈ মৌচুম দাক বহুত ভাল পাওঁ তেনেকৈ কথা ক'লোঁ আচলতে তেওঁৰ ঘৰত আহি থাকে মৌচুম দা গানৰ ক্ষেত্ৰত গানৰ কিছুমান আলোচনা কৰিবৰ কাৰণে তেনেকৈ মই ক'লোঁ এদিন এই যিটো মিচিং গান কৰিছিলোঁ সেই মিচিং গানটো সুৰৰ কাৰণে অকণমান হেৰি হৈছিলে তেওঁ মৌচুম দাক মাতিছিলে মৌচুম দাক মাতোঁতে তেতিয়া মোলৈ ফোন কৰিলে ছাৰ এতিয়া মৌচুম গগৈ আছে তেতিয়া মৌচুম দাৰ লগত কথা পাতিলোঁ কথা পাতি তেনেকৈয়ে চিনাকি হ'ল মৌচুম দাই ক'লে যে ল'ৰাজন যদি আহে মোক মাতিবচোন ভাল লাগিছে ল'ৰাজন বুলি ক'লে মই যেতিয়া গুৱাহাটীলৈ গ'লোঁ তেতিয়া মৌচুম দাক আহিলে এইবিলাক কথা পাতিলোঁ আচলতে মৌচুম দা বৰ বেলেগ এজন মানুহ মানে বহুত সাধাৰণকৈ থাকে বহুত নৰ্মেলি থাকে মানে বুজাব নোৱাৰো তেখেতৰ বিষয়ে তেওঁ যিমান এটা লেভেলৰ মানুহ তেওঁ মানে অসমততো তেওঁ বেলেগ এটা নাম মৌচুম গগৈ বুলি ক'লে কোনে চিনি নাপায় সেইজন মানুহ মানে ওচৰত যেতিয়া লগ পালোঁ তেতিয়া মানে তেনেকুৱা এটা অনুভৱ নহ'ল যে ইমান সাধাৰণ মানুহৰ লগত ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰে ইমান ডাঙৰ মানুহ হোৱাৰ পিছতো মোক যেনেকৈ নিজৰ ভাইটিৰ নিচিনাকৈ কথা বতৰা পাতিছে ইমান সময়ত ইমান টাইম দিছে এইটো মানে এটা মোৰ কাৰণে বহুত ডাঙৰ কথা গতিকে তেনেকৈয়ে লগ পালোঁ ভাল পালে তেওঁ মোক ভাল পালে নাম্বাৰো ল'লোঁ এনে কথা চথা পাতিলোঁ নিলোঁ কমচে কম আমি তেওঁৰ লগত কমচে কম 7-8 দিনমান পালোঁ তেওঁক লগ পালোঁ তেওঁৰ কথাও কিছুমান বুজি পালোঁ মোকো তেওঁ যথেষ্ট ভাল পালে মৰম কৰিলে গতিকে গান তেওঁ আৰু এটা গান মৌচুম দা মই দেৱজিৎ বৰা আমি তিনিজনে এটা গান কৰিছোঁ আৰু হিমাক্ষী কলিতা বুলি এগৰাকী আছে গায়িকা জামুগুৰিৰে হয় তেওঁ কণ্ঠদান কৰিছে তেনেকৈ আৰু ঠিক আছে আমাৰ এতিয়া বৰ্তমান সময়ো সমাগত হৈ আহিছে গতিকে আমি বেছি দেৰি নকৰোঁ বেছি বহলাই নাযাওঁ তো আমি ইয়াৰ মাজতে এশতে মানে আমি তোমাৰ পৰা যিটো মানে গানটো ৰিলিজ নোহোৱাৰ আগতে তোমাৰ যিটো গান ভাইৰেল হৈছিলে ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈছে এইটো গানটো তো এই গীতটি এশতে আমি দৰ্শক শুনাব বিচাৰিছোঁ তো যিটো ভাইৰেল হৈছিলে তোমাৰ মন পলসুৱা বুলি এই গীতটি বহুত ভাল লাগে তো বাকীকেইটা গানো ভাল লাগে যিটো মই শুনিছোঁ তো দৰ্শক অকণমান গাই দিলে বেছি ভাল লাগিব ধন্যবাদ অকণমান মই গুণগুণাই দিছোঁ মন পলসুৱা ঐ জানৈ দেহানো আলসুৱা ঐ নিচেনো কুমলীয়া ঐ কোমল কহিয়াখন হাই ঐ জানৈ লাজৰে ঐ উৰণি তৰা এ ৰং ৰঙেলি তই ৰঙময় এ ৰং ৰঙেলি তই ৰঙময় ঐ দিখৌ পচিছে বুকুৰে মাজতে আই ঐ জানৈ দৰিকাকে সাৱতি মজা মজা খুব সুন্দৰ একদম বঢ়িয়া এশতে আমি এই গীতটি শুনিলোঁ বহুত ভাল লাগিল তো গাইজ আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি কৰিব বিচাৰিছোঁ তো সঁচাকৈ যদি আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজি ইমানতে আমি ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ তো বহুত ভাল লাগিল আকৌ এবাৰ আপোনালোকলৈ আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম তো বাই বাই আজিলৈ ধন্যবাদ তুমি কিবা এটা কৈ দিয়া ধন্যবাদ ভাল লাগিছে পাইং ভাই চেনেলটো সকলোৱে মৰম দিব ছাবস্ক্ৰাইব কৰিব
লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব যিমান আছে মোবাইলত যিমান কৰিবলগীয়া আছে সকলো কৰিব ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকে গতিকে ধন্যবাদ জনাইছোঁ সকলোৱে মৰম কৰিব ধন্যবাদ